তো হেল্ল' বন্ধুসকল, কেনেকুৱা আছা? আজি আমালোকে এটা এক্সপেৰিমেণ্ট কৰিম আৰু আমাৰ ইয়াত আছে এক গ্লাছ পানী আৰু আছে এটা মাচিছ বক্স। এইটো যদি আমি পানীত দি দিওঁ, এইটো কি হৈ গ'ল? বেকাৰ, এইটোৰ আৰু কাম নাই। ইয়াৰ কাৰণত আমি আজি এটা এনেকুৱা মাচিছ বক্সৰ কাঠি বনাম যিটো পানীত পৰিলেও জ্বলে। তো বলক বন্ধুসকল, আজি আমি ভিডিঅ'টো আৰম্ভ আৰু ৱাটাৰপ্ৰুফ মাচিছ ষ্টিক বনাবলৈ আমাৰ প্ৰয়োজন হ'ব 3টামান মাচিছ বক্স, এটা ব্লেড আৰু কি কৰিব লাগিব চাওক, দেখাই আছোঁ। লাগিব ইয়াত যিটো মাচিছৰ যিটো পাউডাৰ আছে, এই পাউডাৰটো নিচত আনিব লাগিব। এনেকৈ ব্লেড দি আনিব লাগিব। চাই থাকক কেনেকৈ কৰি আছোঁ। আৰু এইটো হ'ল আমাৰ লাষ্ট মাচিছ বক্স। এইখিনি কৰিলে হৈ যাব। এইখিনি প্ৰায় হৈয়ে গৈছে আৰু অলপ আছে, এইটো কৰিলে হৈ যাব। আৰু এইটো হৈ গ'ল, এইটো ৰাখিম ছাইডত। আৰু এই পাউডাৰখিনি এইবিলাক এই যে এইখিনি আমাৰ পাউডাৰ আহি গ'ল। এইটোই হ'ল আমাৰ মেইন বস্তু, এইটো দি কাম হ'ব। আৰু এইটোত আমি অলপ পানী দিব লাগিব, একদম অলপকৈ। ইয়াত অলপ লওঁ, ইয়াৰ পৰা ল'ব লাগিব না। এইটো কি কৰি লাগিব, এইটো কেইটামান মাচিছ ষ্টিক ল'ব লাগিব। ইয়াত আমাৰ যিখিনি মাচিছ ষ্টিক্স আছে, এইবিলাক ভালকৈ মিহলাই নিব লাগিব মাচিছ ষ্টিক লগত। হৈ গ'ল। এইটো শুকিবৰ কাৰণে দিব লাগিব। এইটো ইয়াত থৈ দিওঁ আৰু কেইটামান মাচিছ ষ্টিক লওঁ। এনেকৈ হৈ গ'ল। আমালোকৰ 3-4টা মাচিছ ষ্টিক লৈছোঁ। এইবিলাক পাউডাৰবিলাক পানীৰ লগত মিহলাই দি দিছোঁ। এইবিলাক আৰু আমালোকে শুকিবলৈ দিম 3-4 ঘণ্টা। এইবিলাক শুকাৰ পিছত আপোনালোকক দেখাই আছোঁ কেনেকৈ এইটো ৱাটাৰপ্ৰুফ হ'ব আৰু এইটো মাচিছ ষ্টিক্স কেনেকৈ কাম কৰিব। তো আপোনালোকে ভিডিঅ'টো চাই থাকক, স্কিপ নকৰিব। আৰু হৈ গ'ল 3-4 ঘণ্টা হৈ গ'ল। আমালোকে ৰ'দত দিছোঁ এইবিলাক মাচিছ ষ্টিক্সক আৰু এইবিলাক শুকাই লৈ আহিছোঁ। এতিয়া আপোনালোকে দেখিব এইটো কেনেকৈ জ্বলে আৰু এইটো কেনেকৈ ৱাটাৰপ্ৰুফ হয়। ৱাটাৰপ্ৰুফ কৰিবলৈ কাৰণে আপোনালোকক নেইল পলিচৰ দৰকাৰ হ'ব। এইটো মোৰ ওচৰত এতিয়া নাই। আপোনালোকক হোৱাইট নেইল পলিচৰ দৰকাৰ হ'ব। এইটোৰ ওপৰত দি দিলে, পানীত ডুবাই দিলে, তাৰপিছতো এইটো জ্বলি উঠিব। আপোনালোকক দেখাইছোঁ এইটো কেনেকৈ জ্বলি উঠে। আমি আহিছোঁ বাহিৰত, কিয়নো ঘৰৰ কাৰেণ্টটো গৈ গ'ল। এতিয়া বাহিৰত আহিছোঁ, বাহিৰত দেখাম কেনেকৈ এইবিলাক জ্বলে উঠে। তো আপোনালোকে চাই থাকক, ভিডিঅ'টো দেখাই আছোঁ। আৰু এই যে ইয়াতো জ্বলি উঠিছে।
তো আপোনালোকে দেখিব পাৰিছে আমালোকে কেনেকৈ এটা সিম্পল মাচিছ বক্সক কেনেকৈ এটা যাদুই মাচিছ বক্স বনালোঁ। যাদুই ক'ব পাৰিব, কিয়নো আমালোকৰ মাচিছ বক্সৰ কোনো প্ৰয়োজন হোৱাই নাই। আমালোকে এনেই মাচিছ ষ্টিকটো জ্বলাইছোঁ, আৰু আপোনালোকেও কৰিব পাৰে ঘৰত এনেকুৱা। তো আপোনালোকক ভিডিঅ'টো যদি চাই ভাল লাগিছে তো আপোনালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু লাইক কৰিব আৰু বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব। আৰু এনেকুৱাই ভিডিঅ' চাবলৈ আমাৰ চেনেলটো জৰুৰ ছাবস্ক্ৰাইব কৰিব। তো मिलते हैं नए वीडियो में, तो तब तक के लिए बाय।